Hello guys, welcome to my YouTube channel Vikas again viewers. ইতিমধ্যে আপোনালোকে গম পাইছে যে সেবাই এবাৰ পৰীক্ষাত নতুন কেইবাটাও নতুন নিয়মৰ লগতে এবাৰ HSLC ফাইনাল পৰীক্ষাৰ পিছতো এটা নতুন পৰীক্ষা লোৱাৰ কথা সিদ্ধান্ত কৰিছে। সেই পৰীক্ষাটোৰ নাম হৈছে সাইক্ৰোমেট্ৰিক টেষ্ট পৰীক্ষা। এই পৰীক্ষাত কিমান তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু কিমান নম্বৰৰ ভিতৰত হ'ব সবিশেষ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। সেয়েহে আমাৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই দেখিব। ভিউৱাৰ্ছ মই বিকাশ আৰু আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল বিকাশ এগেইন। ভিউৱাৰ্ছ HSLC পৰীক্ষা ঠিক পিছতেই শিক্ষাৰ্থীৰ লগতে বহুতো অভিভাৱকে বিমোৰত পৰা দেখা যায় যে নিজৰ সন্তানটিক কোনটো বিষয়ত বা কোনটো শাখাত পঢ়ুৱালে বেছি ভাল হয়। সেয়েহে এইবাৰ সেবাৰ কৰ্তৃপক্ষৰ জৰিয়তে এটা নতুন পৰিকল্পনা হাতত লৈছে আৰু সেই পৰিকল্পনাটিৰ বিষয়ে কেইবাটাও গুৰুত্বপূৰ্ণ বাৰ্তা আগবঢ়াইছিল। সেই বাৰ্তাকেইটানো কি আছিল আমি নিজেই জানি লওঁচোন আহক। তো দশমমান শ্ৰেণীত পঢ়াৰ পিছত তেওঁলোকে কি কৰিলে তেওঁলোকৰ ভাল হ'ব, কোনটো কেৰিয়াৰত গ'লে ভাল হ'ব, কলা নে বাণিজ্য নে আমাৰ বিজ্ঞান নে বৃত্তিমূলক কোনটো শাখাত গ'লে তেওঁলোকৰ ভাল হ'ব তাৰ ওপৰত আমি এটা সাইকোমেট্ৰিক টেষ্ট এটা কৰিম। আমাৰ পৰীক্ষা 29 ফেব্ৰুৱাৰীৰ দিনা শেষ হ'ব। টেষ্টটো হ'ব পিছৰ ছানডে 1 মাৰ্চৰ দিনা। এই সাইকোমেট্ৰিক টেষ্টৰ কাৰণে তেওঁলোকে নিজৰ যিটো স্কুলত বিদ্যালয়ত এতিয়া পঢ়ি আছে সেই বিদ্যালয়ৰ পৰা আজিৰ পৰা এটা নামভৰ্তি কৰিব লাগে আৰু 6 তাৰিখলৈকে সেই নামভৰ্তি প্ৰক্ৰিয়াটো চলি থাকিব। যিকোনো ছাত্ৰ ছাত্ৰীয়ে যদি বিচাৰে যে ময়ো এই সাইকোমেট্ৰিক টেষ্টত বহিম তেতিয়াহ'লে তেওঁ নিয়েৰেষ্ট আমাৰ যিটো স্কুল আছে, যিটোত আমাৰ এফিলিয়েটেড কোড আছে, তাতে গৈ নিজৰ নাম ভৰাব পাৰিব। আৰু আমি 2 ঘণ্টাৰ সময় ধাৰ্য কৰিছোঁ। ইয়াৰ কাৰণে কোনো প্ৰিপাৰেশ্যন নালাগে, কোনো ছাবজেক্ট নহয়, কোনো বস্তু নহয়, একমাত্ৰ নিজৰ এবিলিটি কি আছে প্ৰিণ্ট আউট ৰিপৰ্ট দিম যে তেওঁ কি ধৰণে আগবাঢ়িলে ভাল হ'ব আৰু এটা তেওঁৰ একেবাৰে কমপ্লিট এই 182টা কুৱেশ্যনৰ এটা এনালাইচিছ পাব। মোবাইল ফোন বা অন্য ইলেক্ট্ৰনিক ডিভাইচ বা অন্য যিকোনো মেল প্ৰেক্টিছ যদি কৰা ধৰা পৰে তেতিয়াহ'লে এক্সপেলটো আগতে আমি কেৱল সেই পৰীক্ষাৰ কাৰণে কৰিছিলোঁ, এতিয়া আমি 3 বছৰৰ কাৰণে কৰিম। যদি কেন্দ্ৰত মোবাইল ফোন বা কিবা এটা ইলেক্ট্ৰনিক পদ্ধতি ইউজ হয় সেই চেণ্টাৰটোও আমি বাতিল কৰাৰ কথা চিন্তা